জীৱনটো পাৰিলে পানীদৰে কৰিবলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। আমাৰ জীৱনত আনক ক'ব পৰাকৈ এতিয়া গল্প থকাৰ প্ৰয়োজন, হওক সেয়া সুখৰ নতুবা দুখৰ। সফল লোকে নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব পাৰে। ভিৰৰ মাজত মই থাকিব নিবিচাৰোঁ, মোৰ বাবে যাতে ভিৰ হয় তেনেকুৱা হ'ব বিচাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা আপোনাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্যপ্ৰাপ্তি পাওঁতে লাগিলেহেঁতেন। আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিছা সেইটো ভবাহে বেছি দৰকাৰী। পাৰিম বুলি যিজনে বিশ্বাস কৰে তেওঁৱে জয়লাভ কৰিব পাৰে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা সেইজনে জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰিব যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰিব। কৰ্মই মানুহক তিনিটা ডাঙৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত 24 ঘণ্টাই পায়, যিমান মহান আৰু সফল লোকসকলে পায়। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। লাহেকৈ থাকক, সময় এদিন সকলোকে প্ৰমাণ দি দিব। যদি সঁচাকৈয়ে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।